বড়ো পিছ একৰ্ড BTR এগ্ৰিমেণ্ট 3 বছৰ হ'বলৈ গৈ আছে জানুৱাৰী মাহত 27 তাৰিখে 2023 আৰু এই সন্ধিখনত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ লগত আজি এটা পূৰ্ণাংগ এটা ইয়াত মানে বৈঠক হৈ গ'ল আৰু ইয়াত ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা তেওঁলোকৰ বিষয়াসকল আছিল BTC কাউন্সিলৰ BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া বড়ো কছাৰী কাউন্সিলৰ চিফ মিনিশ্বৰ বসুমতাৰী ডাঙৰীয়া আৰু লগতে NDBৰ আটাইকেইটা ফৈদৰ প্ৰাক্তন নেতাসকল লগতে অসম চৰকাৰৰ মুখ্য সচিব আৰু আন বিষয়াসকল নিখিল বড়ো ছাত্ৰ সন্থা MP ৰাজ্যসভা MLA সকল আছিল আৰু এটা পূৰ্ণাংগ এটা সৌহাৰ্দ্যপূৰ্ণ এটা বাস্তৱসন্মত এটা একৰ্ড ইমপ্লিমেণ্টেশ্যনক লৈ যি ৰোড মেপ আছিল সেইটো ৰোড মেপটো আজি তৈয়াৰ কৰা হ'ল নিখিল বড়ো ছাত্ৰ সন্থাই এই একৰ্ডৰ যি আটাইবিলাক দফা টাইম বাউণ্ড স্পীডি ইমপ্লিমেণ্টেশ্যনৰ কাৰণে আমি ভাৰত চৰকাৰক আমি আজি দাবী জনাইছোঁ আৰু অহা 2023 চনৰ মাৰ্চ মাহত 31 তাৰিখৰ পূৰ্বে ইয়াত মূল যিবিলাক দফা আছে এইটো 90% ইমপ্লিমেণ্টেশ্যন হৈ যাব লাগে এই ক্ষেত্ৰত আমি দাবী জনাইছোঁ মূলতঃ আমাৰ সীমা সম্প্ৰসাৰণ শোণিতপুৰ বিশ্বনাথ আৰু লখিমপুৰত কিছু সংখ্যক সেই সীমা সম্প্ৰসাৰণটো অতি সোনকালে হ'ব লাগে কমিশ্যনৰ যোগেদি যোনটো চৰকাৰে কৰিবলৈ লৈছে দ্বিতীয় কথাটো কাৰ্বি আংলঙৰ যি ST হিলৰ বিষয় বড়ো চুক্তিত লিখা আছে বড়োসকল কাৰ্বি আংলঙৰ হিল আৰু কাৰ্বি চুক্তিত লিখা আছে আমৰি কাৰ্বি প্লেইনছৰ ট্ৰাইব তো এইটো হৈ যাব লাগে তাৰ যোগেদি BTC BTRৰ যোনটো ক্ষমতা এইটো অধিক কৰিব লাগে মোৰ অট'নমি মোৰ পাৱাৰ এইটো আনিব লাগে আৰু 4 নম্বৰ বিষয়টো হ'ল যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান আমাক দিছে 1500 কোটি টকা যোনটো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যোনটো পুঁজি দিছে ইয়াত যিবিলাক মূল অনুষ্ঠান প্ৰতিষ্ঠান এইটো অতি সোনকালে হ'ব লাগে এইটো আমি দাবী জনাইছোঁ আৰু 5 নম্বৰত আমি এই কথাটো স্পষ্টভাৱে কৈছোঁ যে যিখিনি NDB ৰিলেটেড যিখিনি কেছ আছে এইটো অতি সোনকালে উইথড্ৰ হ'ব লাগে তেওঁলোকৰ আধৰুৱা হৈ থকা যিখিনি হাৰ্ড কোৰ কেডাৰ তেওঁলোকে ৰিহেবিলিটেশ্যন সংস্থাপন পাব লাগে আৰু লগতে NDB যিখিনি প্ৰাক্তন নেতা সদস্যসকল 7জন লাইভ ইমপ্ৰিজনমেণ্ট পাইছে ৰঞ্জন ডেমাৰীয়া আৰু আন সদস্যসকল NDB এছ গ্ৰুপৰ 4জনে লাইভ ইমপ্ৰিজনমেণ্ট পাইছে 2জনে ডেথ পেনাল্টি পাইছে আৰু লগতে 61 কেডাৰৰ এতিয়ালৈকে আণ্ডাৰ ট্ৰায়েলত আছে ট্ৰায়েল হোৱা নাই তো এইটো ভাৰত চৰকাৰ অসম চৰকাৰে অতি সোনকালে গোটেইবিলাকক জেলৰ পৰা মুকলি কৰি পেলাই শান্তিৰ যি স্বাৰ্থত চুক্তি কৰা হৈছিল বড়ো জাতিৰ স্বাৰ্থত যিটো চুক্তি কৰা হৈছিল আৰু এই চুক্তিত যিহেতু ভাৰত চৰকাৰ অসম চৰকাৰ সকলোৰে এটা কমিটমেণ্ট আছিল সেই কমিটমেণ্টটো অতি সোনকালে এইটো পালন কৰিব লাগে আমাৰ এইটোৱেই দাবী আৰু আজি আলোচনাটো ফলপ্ৰসূ হৈছে আৰু আহি থকা দিনত আমি ইয়াৰ ওপৰত যিখিনি ইমপ্লিমেণ্টেশ্যন হ'ব সেইটো আমি ৰখিম আৰু আশাবাদী যে আমি ভাল ফলাফল অতি সোনকালে আমি পাবলৈ সক্ষম হ'ম